নমস্কাৰ বন্ধু বান্ধৱীসকল, মই জোনালী আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আহকচোন আমাৰ অঞ্চলে পাৰ্চেল এটা আনবক্সিং কৰিছে আৰু পাৰ্চেলটোত কি আছেনো আমি সকলোৱে চাওঁ। সকলোক তেতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। টেন আহি গ'ল আমাৰ পাৰ্চেল আৰু পাৰ্চেলটো আমি ফ্লিপকাৰ্টত অৰ্ডাৰ কৰিছিলোঁ যিহেতু। আৰু ইয়াত এটাই ভাল মানে প্ৰায়ভাগ বস্তু নহয় দেই, কিছুমান বস্তু আপুনি যদি এদিনতে লাগে বুলি অৰ্ডাৰ কৰিব পাৰে তেতিয়াহ'লে 2 ঘণ্টাৰ ভিতৰতে আপোনাক পাৰ্চেল দি থৈ যাবহি। আৰু এইটো মোবাইলটো আজিয়ে অৰ্ডাৰ কৰা আৰু 2 ঘণ্টা নল'লেই 45 মিনিটতে দি থৈ গ'লহি। সেই দেখিছেনে, এই আমাৰ অঞ্চলে মানে ক'ব নোৱাৰা হৈ গৈছেগৈ কি আছে বুলি ভাবি, খোৱা বস্তু বুলি ভাবিছে। বহুত দিনৰ পৰা ল'ম বুলি ভাবি থাকোঁতে আজি ফাইনেলি আহি গ'ল। আৰু মোবাইলটো হৈছে ৰেডমি। এই কেনেকুৱা লাগিছে বাৰু আপোনালোকৰ? এইয়া দেখিছেনে? ৱাও, কালাৰটো কিন্তু মোৰ বিৰাট ভাল লাগিছে দেই। আৰু আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু? মানে মোবাইলটো চুই ইমান ভাল লাগিছে। বেক চাইডটো দেখিছেনে? কালাৰো কিমান ধুনীয়া লাগিছে। ইমান দামী নহয়, কিন্তু আমি যিহেতু সৰু মানুহ, আমাৰ সপোনো সৰু সৰু নে কি কয়? তথাপিও এইফালে মই অন কৰিলোঁ, অলপ সময় ৰ'ব লাগিব তেতিয়াহে হ'ব। মোবাইলটো একচুৱেলি প্ৰথমতে আমি খোলা নাই, মোৰ হাজবেণ্ডে খুলিছিলে। কাৰণ পাৰ্চেলটো দি যোৱাৰ পাছত মানে চাব লাগেতো বস্তুটো ভাল আহিছেনে নাই। ভালটো আহে, তথাপিও মানুহজন যোৱাৰ পিছত চাইতো লাভ নাই ন, সন্মুখতে চোৱাটো ভাল। আৰু এইফালে আমাৰ অঞ্চলে চাৰ্জাৰ লগাবলৈ ৰেডি কৰি আছে। এয়া দেখিছেনে? মই কিন্তু প্ৰথম নতুন মোবাইল এইটোৱে যি খুলিছোঁ। আগতে মোবাইল চলাইছোঁ যদিনো আনি দিয়ে ইমান এনেকৈ মানে অকস্মিতে এনেকৈ সন্মুখত আনি দিয়া নাই, ছাৰপ্ৰাইজ এনেকৈ পোৱা নাছিলোঁ। আজি যিহেতু পাই গ'লোঁ আৰু মনটো বিৰাট ভাল লাগিছে। লাগিলে বস্তুটো সৰুৱে হওক নে কি কয়, ছাৰপ্ৰাইজ বুলি ক'লে বেলেগ এটা মানে ভাল লাগি যায় আৰু মনটো। আজি জীৱনত প্ৰথমবাৰ ছাৰপ্ৰাইজ পালোঁ, কেনেকুৱা লাগিছে চাওক। মোৰ কিন্তু বিৰাট ভাল লাগিছে মোবাইলটো। আৰু আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই। আজিৰ ভিডিঅ'টো ইমানেই আছিল, আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ বাই বাই।